চকুও নেদেখাওঁ খুজি খুজি খাওঁ এয়া পইচা হাতত লৈ ফুৰোঁ। খুৰাৰ মানুহগৰাকীও পাগলী ন অঁ একেবাৰে আৰু পাব ল'ৰা এজন আছে এওঁ কথা ক'ব নোৱাৰে। আপোনাৰ এইটো ফুল হৈ গ'ল বেগ, ভুল হৈ গ'ল। এতিয়া ঘৰত থৈ আহিমগৈ আপোনাক। অঁ থৈ আহিম। খুৰাক ঘৰলৈ লৈ আহিলোঁ। অঁ তোমালোকৰ গাড়ী আজি উঠিম দেই। অঁ আমাৰ গাড়ীত উঠিব আজি ন। তোমালোকৰ গাড়ী এই খুৰাক চাওক যাত্ৰা কিমান কৰিছোঁ। মই মিছা নকওঁ আছোঁ, কি শাস্তি মই বাঁহৰ চাঙত শুই আছোঁ। এই মই এই কপাল আৰু এইফালে এইজনী মানুহজনীয়ে ৰাত খুৱাই ইয়াত হয়, ছোৱালী এইফালে হয় ন। তাতে খুৱাই উম। কাঠৰ চাংখন মই বনাব নোৱাৰোঁ। A few moments later. আপোনাৰ চকু দি নোৱাৰে। চকুও নেদেখাওঁ খুজি খুজি খাওঁ এয়া পইচা হাতত লৈ ফুৰোঁ খুচুৰা পইচা এটকা দুটকাকৈ। দেৱী থান এইফালে আছে চাগে, অঁ দেৱী থান ফুৰা বহুত দূৰ ইয়াৰ পৰা। অঁ পাত ফুৰি এই টেমেৰা আহি যাব লাগে। এই টেমেৰা পাৰ হৈ মেলি একদম ভিতৰত ব্ৰহ্মপুত্ৰ ছাইডত অঁ আছে। অঁ অঁ বজাৰ কিনা তাৰপৰা কেনেকৈ আহিলে আপুনি? আমি খোজকাঢ়ি আহিছোঁ, চাইকেল নাটানো সেনেকৈ খুজি বাটি খাই যাব। আপোনাৰ ঘৰত কোন কোন আছে? মই মানুহৰ ছোৱালী এজনী আছে, ল'ৰাহঁতেও অকৰা ল'ৰাটো কথা ক'ব নোৱাৰে। কথা ক'ব নোৱাৰা আপুনি কাম কৰিব একেবাৰে নোৱাৰে নেকি? নহয় কিবা বেমাৰ আছিল? গেষ্ট্ৰিক বেমাৰ পৰহি অলপ পায় মৰিলোঁ, পৰহি অলপ পায় মৰিলোঁ। পিল এটা সেইখিনিতে পালোঁ ডাক্তৰ এজন। কি পিল দিছে? গেছৰ পিল একেবাৰে দুখীয়া মানুহ আৰু একোৱেই নাই। আৰু এনেই ঘৰৰ বাৰী মাটি কিবা আছে নেকি? মোৰ কম মাটি ধৰ মাটি অকণমানত বহি আছোঁ, চব সেই খুলি মাটিয়ে খাই থাকোঁ। এইখিনি মানে ওলাই আহি এনেকৈ দোকানীবোৰে দিছে চাগে আপোনাক? চবেই গোটেই এয়া সম্বন্ধি খাই লওঁ গোটেই মই এয়া পইচা খুজি খুজি তেতিয়া লগতো আছে। এতিয়া খোজকাঢ়ি যাবগৈ? খোজকাঢ়ি যাওঁ তালচিবাৰীলৈকে খোজকাঢ়ি যাব? অঁ অঁ ফ্ৰেণ্ড চাওক, এই খুৰাজন মানে ইয়াতে মই দেখিলোঁ এনেকৈ দোকানে দোকানে মানে এনেকৈ খুজি থকা। আৰু খুৰাই কোৱা মতে মানে তেওঁৰ ঘৰ এইফালে বহুত বেছি দূৰ, ইয়াৰ পৰা 15-20 কিলোমিটাৰমানেই হ'ব ইয়াৰ পৰা। এইফালে মানে ব্ৰহ্মপুত্ৰ ছাইডত একদম। আৰু খুৰাৰ মানুহগৰাকীও পাগলী ন অঁ একেবাৰে আৰু ল'ৰা এজন আছে এওঁ কথা ক'ব নোৱাৰে। নহয় সেইকাৰণে তেওঁ এনেকৈ খুজি মাগি খায়। এতিয়া মানে চাউলো চাগে এনেকৈ খুজিয়ে নিব লগা। এতিয়া কালি গৰু এটা বেচা আছিলে অঁ আৰু 27 কেজি কিনি লৈছে। কিমান কৰিব ভৰিৰ পৰা খোজ কাঢ়িব নোৱাৰি, কিনি লৈছোঁ। আৰু কিবা বস্তু দুটামান কিনি দিওঁ আপোনাক, কি লৈ দিলে ভাল হ'ব? আপুনি দি দিয়ে আৰু মই নকওঁ। খোৱা বস্তু নে? খোৱা বস্তুৱে দিব, দাইল কেইটামান দিব অঁ আকৌ নিমখ নাই, অঁ তেল বটল এটা দিব, অঁ সেইটোৱে এইকেইটাই হৈ যাব? অঁ আৰু আলু পিঁয়াজ কিবা? আলু পিঁয়াজ কেইটামান হৈ যাব ব'লক। ইয়াতে গ্ৰচাৰী দোকান কৰিছে, গেলামাল দোকান সেইখন নেকি? অঁ এইখন ব'লক তালৈকে ব'লক, অঁ অঁ মই আপোনাক কিনি দিম দেই। অঁ অঁ হৈ যাব, মই আপোনাক কিনি দিম ব'লক। আপুনি কিবা খালে নাই? চাহ এটোপা খালোঁ। চাহ খালে? চাহ খালোঁ। আকৌ চাহ খাব নেকি? নাখাওঁ। ৰ'ব একেলগে যদি খাওঁ খামগৈ দেই। অঁ আলু ভাল আছেনে? আলু ভাল আছে। অঁ ভাল ভালকেইটা আপুনি বাছি লওক। অঁ এইটো টুকুৰিটো ফুল কৰি দিয়ক যিমান হয়, এইটো উঠাই দিয়ক। এইটো যিমান আছে থাকিব দিয়ক। অঁ এইকেইটা হৈ প্ৰায় এইকেইটা হৈ যাবনে? হ'ব হ'ব হ'ব। ইয়াতে মিঠাতেল, দালি, পিঁয়াজ, আলু, আটা আৰু চাবোন হেৰি চব আছে, হৈ যাব। এই বেগ এটাও লৈ দিলোঁ, বেগটোতে এতিয়া ভৰাই ল'ব। এইটো হালধি অঁ চাওঁ এইকেইটাও বহাই দিওঁ।
আপোনাৰ এইটো ফুল হৈ গ'ল বেগ। ফুল হৈ গ'ল। এই খুৰাজনক লগ পালেও বহুত বেছি ভাল লাগিলে এওঁক। হৈ যাব খুৰা, আপুনি আশীৰ্বাদ নকৰিলেও হ'ব দেই। এনেকৈ ফূৰ্তি একেবাৰে দুখীয়া আৰু গাত পৰিলে তামোল খাবই ন, টান বস্তু খাবই ন। এই বয়স কিমানমান হ'ব? বয়স 80 লাগিব। 80 লাগি গ'ল ন? 80। মই এতিয়া আপোনাক লৈ যাম আমাৰ ঘৰলৈ, আপুনি একদম মোৰ দেউতাক চিনি পাব। মোৰ দেউতা একদম পুৰণা মানুহ হয়। নামটো নকওঁ এতিয়া, কিন্তু চিনি পাব আপুনি এতিয়া। মই আমাৰ ঘৰলৈ লৈ গ'লে চিনি পাই যাব। এওঁ এতিয়া সেই ৰিক্সাখনতে তেওঁক লৈ যাম, চ' চাই যাব ভিডিঅ'টো। A few moments later. এতিয়া চিনি পাইছেনে আমাৰ ঘৰটো? দেউতাই মোক দিনাই আছিল। দেউতাই চিনি পায় ন? মই আপোনাক সৰু থাকোঁতে কেইটকা দিম ভাই? মোক এতিয়া তোৰ ভাড়াটো দিলেও হ'ব 30 টকা। মোক ভাড়া তোৰ নালাগে ভাড়া দিব। হৈ যাব দেই, যাবি। থেংক ইউ। তাক কয় এইটো বেগটো নমাই লওক। বেগটো নহয়। পাৰিবনে? বহুত গধুৰ হৈ গ'লেও আপোনাৰ। এই খুৰা চাওঁ, মই ধৰি দিছোঁ দিয়ক। বৰ গধুৰ দেই, বহুত গধুৰ এইটো। মাছ থাকি গ'ল। আপুনি ধৰক। লগা মা আছেনে? এইটো মই খুৰাক ঘৰলৈ লৈ আহিলোঁ, ঘৰ পাই গ'লোহি। আৰু তই এইখন খুলিলেচোন ডিক্কিটো। তোমালোকৰ গাড়ী আজি উঠিম দেই। আমাৰ গাড়ীত উঠিব আজি ন? তোমালোকৰ গাড়ী এই খুৰাক চাওক কিমান যাত্ৰা কৰিছোঁ দেই। ভগৱানে মোক শেষ কৰিছে। আজি আপোনাক গাড়ীতে উঠাওঁ। আমাৰ দেউতা আছেনে নাই জানো? দেউতা মোক ধুনীয়াকৈ চিনি পাম। স্প্ৰিং, দেউতাই দেখিলে এইটো মোৰ স্প্ৰিং। আপুনি আহক, ইয়াতে বহক। আৰু এইটো বৌয়ে চাউল দিছে আপোনালৈ। চাউল দিছে। হৈ যাব, আহক। আমি এতিয়া যাওঁ, দেৰি হৈছে মোৰ। আমাৰ বৌয়ে মানে কি হয়, এই বৌয়ে মানে এইবোৰ খুব ভাল পায় এনেকৈ মানুহ ঘৰলৈ আনিলে। আমাৰ মগনীয়া যেতিয়া আহে আমাৰ ঘৰলৈ, বৌয়ে মানে বেছি একো দিব নোৱাৰিলেও চাউলটো দিয়েই মানে। সেইকাৰণে বৌক ভাল লাগে এইটো কাম। মাছটো তলত থাকিলে নি? ৰ'ব, মই গাড়ীখন উলিয়াই লওঁ, তাৰপিছত আপুনি হেৰি কৰিব দেই। তলত বহাই দিব। এতিয়া একচুৱেলি আমি হেৰিলৈ গৈ আছোঁ, সেই খুৰাজনৰ ঘৰলৈ। এই খুৰা ঘৰলৈ গৈ আছোঁ, আৰু খুৰাই আজি ফাৰ্ষ্ট টাইম গাড়ীত উঠিছে বোলে আমাৰ ইয়াত। এইখন গাড়ীত আজিহে যাত্ৰা। আজি যাত্ৰা হৈছে। এইফালে ন? একদম সেইফালে মানে মাথাউৰি পাৰ হৈ যাব লাগে খুৰাহঁতৰ ঘৰলৈ। একদম বহুত দূৰ এইফালেদি আকৌ, আৰু ইমান দূৰ তেওঁ মানে খোজকাঢ়ি যায় ডেইলি। খোজকাঢ়ি ইমান দূৰ ঘূৰি ফুৰিছে তেওঁ। তাৰপৰা মই লগ পালোঁ, লগ পাই কিনে খুৰাৰ লগত কথা পাতিলোঁ, চিনাকি হ'লোঁ। আৰু মোৰ মনত পৰিলে যে সৰুতে তেওঁক লগ পাইছোঁ মই, মোৰ ঘৰতে মানে। আগত আহে হ'লে আমাৰ ঘৰলৈ চিনি পায়। দেউতা আৰু বৌহঁতি কিবা চাউল তাউল দিয়ে তেনেকৈ। মই আহিলে দেউতাই মোক দিবই আৰু চাউল কেইটামান। এমুঠি হ'লেও নবৌয়ে দিবই আৰু। সেইকাৰণে আজিও লৈ আহিলোঁ। তাৰপিছত কি ভাগ্য, মোক বালিপাৰাতে লগ পাই বস্তু লৈ দিছে। এতিয়া আমি গৈ আছোঁ খুৰা ঘৰ চাবলৈ। গাড়ীতে আমি আকৌ লৈ আনিছে। খুৰা ঘৰ চাবলৈ গৈ আছোঁ এতিয়া আমি। খুৰাই কোৱা মতে কি হয়, তেওঁৰ ঘৰত তেওঁৰ মাইকী মানুহ আছে, মাইকী মানুহ মেণ্টেলি মানে হেৰি হৈ গ'ল। তাৰপিছত ল'ৰা এজন আছে, ল'ৰাজন কথা ক'ব নোৱাৰে, আৰু ছোৱালী আছে বোলে, ছোৱালী বিয়াও দিলে। কিন্তু খুৰাৰ মানে গাত বেমাৰ আছে, সেইকাৰণে তেওঁ কাম কৰি খাব নোৱাৰে তেওঁ। আৰু তেওঁ যিটো ঘৰত থাকে মানে, সেই ঘৰটো মানে বেলেগে দিয়া মাটি অকণত ঘৰ বনাই কিনে আছে। এতিয়া চৰকাৰে ঘৰ এটা দিছে বুলি কৈছে, সৰুকৈ ঘৰ এটা। তাকে আজি চামচোন, আপোনালোককো দেখাম যে খুৰাৰ আচলতে সঁচা জীৱন কাহিনীটো কেনেকুৱা ধৰণৰ, কি কৰি খুৰাই মানে এনেকৈ ঘৰ চলাবলগীয়া হৈ আছে। চ' আপোনালোকে চাই যাব ভিডিঅ'টো। কি ধুনীয়া ৰাস্তা চাওক আপোনালোকে। ৰাস্তা ভুল হৈ গ'ল। এইফালে গৈ আকৌ মাথাউৰিয়েদি উঠি ঘূৰিবগৈ লাগিব চাগে। ঘূৰিব লাগিব। নামঘৰ পাই গ'লো। ৰাস্তাটো আকৌ আমাৰ পাৰ হৈ আহিলোঁ। মাথাউৰি পাই গ'লোঁ আমি। এয়া মাথাউৰি। এইফালেদি যাব লাগিব এতিয়া।
এটা কেঁচা ৰাস্তা এনেকুৱা ৰাস্তাইদি খুৰাহঁত থাকে সেই ভিতৰলৈ এই দলংখন ভাল লাগিছে ইমানেই ডাঙৰ ডাঙৰ গাঁত আছে ন ৰাস্তাত চাওক আমি মাথাউৰি পাৰ হৈও মানে ইমান ভিতৰলৈ আহি আছো এতিয়া ব্ৰহ্মপুত্ৰ এইফালে আছে এইফালে আছে এইফালে একদম বেছি দূৰ নহয় আৰু 2 কিলোমিটাৰ পিছতে ব্ৰহ্মপুত্ৰ আছে কোনটো এইটো লগা দেখুৱা বেগলৈ এইটো চাৰি বিচাৰি পাই গ'লোহি পঞ্চায়তে দিছে ন ঘৰ আপোনাক খুৰা ঘৰত পাই গ'লোহি একদম কেনেকুৱা জেগাত আছে চাওক খুৰা ঘৰ আপুনি বস্তুখিনি ৰাখি লওক দিয়া ভিতৰত তুমি মোৰ মানুহজনী চাই লোৱা অঁ আহা এইখিনি মই কিনি দিয়া বস্তু আজি চিমেণ্ট পেলালে চিমেণ্ট পেলালে ন এয়া চিমেণ্ট বাৰু ঘৰটো চাইজটো সৰু হৈছে বাৰু কিন্তু একো নাই ভালকৈ থাকিব পাৰিব আৰু মোৰ মানুহ এওঁ ন মানুহ দেখিলে ভিতৰলৈ সোমাই অ' খুৰী মাতিব নোৱাৰে জানে খুৰী মাতিব নোৱাৰে ন মই মিছা নগা আছো কি শাস্তি মই বাঁহৰ চাঙত শুই আছো এই মই এই কপাল খানা চানা কোনে বনাই দিয়ে মোৰ ছোৱালীজনীয়ে মানে ছোৱালীজনীয়ে এওঁ নোৱাৰে ন বনাব চাওক আপোনালোকে এইটো খুৰা ঘৰ এনেকৈ থাকে কিন্তু পঞ্চায়তে ঘৰ এটা দিছে বুলি কৈছে এইবাৰ এইটো বনাই আছে আগফালেদি এইটো লেট্ৰিন এটা আছে বাৰু ইয়াতে খুৰী নোৱাৰে খুৰী আমনি কৰিব আপুনি ইয়াত শুৱে ইয়াত শুওঁ আৰু এইফালে এইজনী মানুহজনীয়ে ইয়াত শুৱে ইয়াত শুৱে ছোৱালী এইফালে শুৱে ন কাঠৰ চাং এখন মই বনাব নোৱাৰোঁ পইচা বহুত সমস্যা ন এইটো ন্যায়ালয় চব সেই বেপাৰী এটাই ন্যায়ালয়খন এইখন এনেই দিছে ইয়াতে দোকান আহে কিন্তু এইটো মই এইবোৰে ঘৰ সেইটো চাওক আপোনালোকে আইডিয়া কৰকচোন মোৰ এইটো ভৰি পৰা এইটো ভৰিলে এইটো কিমান ডাঙৰ ৰুম বনাইছে 4টা কোঠালিৰ ৰুম সেইটো ঘৰ হ'বনে মানে এটা ৰুমৰ জোখো নহ'ব চাগে এইটো চাইজটো একদম সৰু চ' সেয়াই যাতে এইটো ভালকৈ বনাই দিয়ে সেইটোৱে বিচাৰিম আৰু পঞ্চায়তলৈ ধন্যবাদ জনাইছোঁ খুৰাৰ নিচিনা যে এগৰাকী মানুহক আপোনালোকে এটা ঘৰ দিছে ভালেই লাগিছে সেইটো বহুত ভাল কাম কৰিছে খাই দিছোঁ এইখনেই খুৰাক সেই খুৰীয়ে মানে বহুত এনেকৈ ভয় কৰে লাজো কৰে তেওঁ কথা মুখেৰে মাতিব নোৱাৰে এইখনেই ঘৰ আহিম কেতিয়াবা আকৌ দেই আপুনি ভালে থাকক একদম দেই কি কৰিবা বালিপাৰাতে লগ পালোঁ ঠিক আছে যাওঁ মই আপোনাক সহায় কৰিম মই একদম ভালকৈ আহিম এদিন মই যি পাওঁ ঘৰটো হৈ লওক খালি মই চাউল কেইটামান সহায় কৰিব হৈ যাব বিহুত মই ঘৰত থাকিম আপোনাৰ তালৈ আহি যাম বিহু খাবলৈ আহিম মই আহিম আপোনাৰ পিঠা কিবা কিবি লৈ আহিম জলপান আপুনি ঘৰতে আনিম দেই ঠিক সঁচাকৈ আহিম মই হ'ব তো চাওক সেই খুৰা ঘৰ ইয়াতে থলোঁ আৰু এতিয়া যামগৈ একদম জংঘলৰ মাজত ঘৰটো আছে আৰু ইফালে নদী ইয়াতে হাতী চাতিও ওলায় তেনেকৈ এনেকুৱা জেগাত এই খুৰাক থলোহি আহি বস্তু কেইটামান খুব ভাল পাইছে খুৰাই আৰু ঘৰটো যাতে তেওঁৰ ভাল হয় সোনকালে কমপ্লিট কৰি দিয়ে আমাৰ পঞ্চায়তে তালৈ মই এটা ৰিকুৱেষ্ট কৰিম আপোনালোকে ঘৰটো ভালকৈ চকু দিয়ক বনাই দিয়ক চ' আজিৰ ভিডিঅ'টো এয়াই আছিলে এনেকৈ খুৰাক লগ পাই মেলি সেয়া হ'ল দিনটো এনেকৈ পাৰ কৰিলোঁ এতিয়া সন্ধিয়াও হ'ব হৈ গৈছে বেলি পৰিলে অলৰেডি আৰু এতিয়া যাম মই ঘৰত আহি মেলি আকাশক ল'লোঁ আৰু এই খুৰাক লৈ আহিলোঁ থলোহি